বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কেনে আছে আপোনালোক জনাবচোন। মোৰ খবৰ ভালেই। আৰু মই আজি গাঁৱৰ ঘৰত আহিছোঁ আৰু গাঁৱৰ ঘৰত কি কৰোঁ সকলো দেখাই থাকিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব আৰু কেনে পালে কমেণ্টত জনাব। ঘৰ আহি পালোঁ মই, আৰু এতিয়া মই অলপ ঘৰত কাম আছে কিছু, সেইখিনি কৰিম আৰু সকলোখিনি দেখাই আছোঁ। আৰু দাদাৰ ঘৰত আহিলোঁ, বাইদেউজনীৰ লগতো কথা বতৰা অলপ পাতিলোঁ। আৰু বাইদেউৰ বোৱাৰী আৰু পোনাটিৰ লগতো অলপ ধেমালি কৰিলোঁ, কথা বতৰা পাতি। তাৰপিছত আৰু ৰন্ধা বঢ়া কৰিব লাগিব আৰু অলপ চাফ চাফাই কামো আছে, সেইখিনিও কৰি লওঁ। তাৰপিছত ৰান্ধি বাঢ়ি এতিয়া আৰু খোৱাৰহে কথা। দুপৰীয়া ভাত সাজ এইদৰে বনাই মেলি সকলোৱে একেলগে খালোঁ। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিলোঁ। আন এটি নতুন ভিডিঅ'লৈ পুনৰ আহিম। বাই বাই।